হেল্ল' ফ্ৰেণ্ডছ, আপুনি চাই আছে আপডেট আছাম ইউটিউব চেনেল। আৰু অসম চৰকাৰৰ ফালৰ পৰা যি 1 লাখ নিবনুৱা কৰ্মসংস্থাপন প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, তাৰ বাবে অসম চৰকাৰৰ বিভিন্ন বিভাগসমূহত ইতিমধ্যে কাম কাজ আৰম্ভ হৈ গৈছে। অসমৰ স্বাস্থ্য বিভাগত আজি মুঠ 896টা পদৰ এখন নটিফিকেশ্যন আহিছে। তো আজি সেই বিষয়ে এই ভিডিঅ'টোত ক'ম, গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে যদি আপুনি এই চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেন্তে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো অল কৰি লওক। তেতিয়াহে মই আপলোড কৰা প্ৰত্যেকটো ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি পাই থাকিবলৈ সক্ষম হ'ব। তো পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ওলাই আহিছে নটিফিকেশ্যন নেশ্যনেল হেল্থ মিছনৰ ফালৰ পৰা। খালী হৈছে মুঠ 896টা ষ্টাফ নাৰ্ছৰ পদ। তো এইখনে হৈছে সেই নটিফিকেশ্যনখন। দেখিছে আপোনালোকে নেশ্যনেল হেল্থ মিছন অসমৰ ফালৰ পৰা আহিছে আজি, অৰ্থাৎ 1 জুন 2021 এইখন নটিফিকেশ্যন আহিছে, এডভাৰটাইজমেণ্টখন আহিছে। ইয়াত যদি আপোনালোকে চাই কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব, অনলাইন এপ্লিকেশ্যন আপোনালোকে দিব পাৰিব। আৰু সেই অনলাইন এপ্লিকেশ্যন আপোনালোকে এইটো যিটো লিংক দেখিছে https://nhm.assam.gov.in, এই লিংকটো মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। তাৰ পৰা আপোনালোকে ক্লিক কৰি চাব পাৰিব। তেতিয়া আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখিব। ইয়াতে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকে দেখিছে যে নেম অফ দ্য পষ্ট ষ্টাফ নাৰ্ছ, ষ্টাফ নাৰ্ছৰ বাবে পদ ওলাইছে। তাৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ কিমান থাকিব লাগিব চাই লওক। আপোনালোকৰ BSc নাৰ্ছিং থাকিব লাগিব অথবা GNM কোৰ্চ আপোনালোকে পাছ কৰা হ'ব লাগিব ফ্ৰম এনি নাৰ্ছিং স্কুল, যিকোনো নাৰ্ছিং স্কুলৰ পৰা আপোনালোকে পাছ কৰা হ'ব লাগিব। আৰু আপোনালোকে আছাম নাৰ্ছ এণ্ড মিডৱাইফছ এণ্ড হেল্থ ভিজিটৰ কাউন্সিলত ৰেজিষ্টাৰ্ড হ'ব লাগিব। এই পদৰ বাবে এপ্লাই কৰিবলৈ আপোনালোকৰ বয়স মেক্সিমাম 43 বছৰ হ'ব লাগিব। 43 বছৰৰ তলত যদি আপোনালোকৰ বয়স 31 মাৰ্চ 2021 হৈছে, তেন্তে আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। পদৰ সংখ্যা মই পূৰ্বতে কৈছোঁৱে 896টা পদ ওলাইছে। এই পদৰ বাবে আপোনালোকৰ দৰমহা হ'ব 18,000 পাৰ মন্থ, অৰ্থাৎ প্ৰতিমাহে আপোনালোকে 18,000 টকা এই পদৰ বাবে পাবলৈ সক্ষম হ'ব। অনলাইন এপ্লিকেশ্যন আপোনালোকৰ 10 জুনলৈকে লোৱা হ'ব, অৰ্থাৎ লাষ্ট ডেট 10 জুন। 10 জুনৰ আগত আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিব লাগিব। আৰু এপ্লাই লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত দিছোঁৱেই, তাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এয়াই আছিল আজিৰ জব নিউজটো। যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অল কৰি ল'ব, কিয়নো মই এনেধৰণৰ জব নটিফিকেশ্যনসমূহ ৰেগুলাৰলি আপডেট কৰি থাকোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। জয় হিন্দ, জয় আই অসম।